নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই ফ্ৰাইড মেগী বনাবলৈ ওলাইছোঁ। ইয়াৰ বাবে মই মেগীখিনি এনেদৰে বইল কৰি লৈছোঁ। এতিয়া মই কেৰাহীত তেল অলপ গৰম হ'ব দিছোঁ। তেল মই কমকৈ দিছোঁ, বেছিকৈ দিলে ভাল নালাগে, সেইবাবে অলপমান তেলেই দি দিছোঁ। গৰম হোৱা তেলখিনিত মই এচামুচ কেটচাপ দিছোঁ। আধা চামুচ শুকান জলৰ গুড়ি দি দিছোঁ। অকণমান গৰম মছলা দি দিছোঁ। এতিয়া মই বইল কৰি থোৱা মেগীখিনি দি দিছোঁ। মেগীখিনি উতলি আছে। এতিয়া মই ইয়াতে মেগী মছলাখিনি দি দিছোঁ। মেগী মছলাখিনি মই ধুনীয়াকৈ গুলি লৈছোঁ। গুলি ল'লে গোটা গোটা হৈ নাথাকে। গেছটো অকণমান বঢ়াই দিছোঁ। কিছু সময় উতলিব দিম। এয়া মেগীত থকা পানীখিনি নোহোৱা হৈ গৈছে। মেগীখিনি ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিম। বন্ধু বান্ধৱীসকল, এয়া মোৰ মেগীখিনি ৰেডি হৈ গৈছে। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে তেনেহ'লে আজিলৈ আহিছোঁ।